পাস নহয় যদি নহয় কাইন্ডলি আন্তৰিকতাৰে এইটো ধৰিব শ্রমিক এক হো সবই শ্রমিক এক হো সবই শ্রমিক এক হো স্থানীয় সামাজিক বন্ধুসকলৰ স্বাগতম কৰিব বিচাৰিছোঁ মেইন কথা হ'ল আজি আমি সামূহিকভাৱে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ নেতৃত্বত সম্পূৰ্ণৰূপে অসম 14খন ডিষ্ট্ৰিক্টতেই এই আজিৰ কাৰ্যসূচী সাময়িক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী লোৱা হৈছে আৰু তাৰে অন্তৰ্গত আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মটৰ ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ ইউনিয়ন লগতে ডিফু অটো ৰিক্সা ট্ৰাক ষ্টেণ্ড আৰু মাঞ্জা টেক্সি ষ্টেণ্ড আৰু মাঞ্জা অটো ৰিক্সা ষ্টেণ্ড লগতে বিভিন্ন আমাৰ ট্ৰাকৰ লগতে জড়িত থকা লেবাৰ্ছ ভাই বন্ধুসকল ড্ৰাইভাৰ বাছ ট্ৰাক টেক্সি সকলো আমাৰ মজদুৰসকলে ইয়াত গোট খাই পেলাই যিটো শ্ৰদ্ধাঞ্জলি সাময়িক শ্ৰদ্ধাঞ্জলিত ইউনাইটেড হোৱাৰ কাৰণে মই ধন্যবাদ যাচিলোঁ আৰু মেইন কথাটো হ'ল আজি আমি এইটো কিয় পালন কৰিব লগা হৈছে সেইটো ডাঙৰ কথা কাৰণ আমাৰ মটৰ শ্ৰমিকক এক নামত উগ্ৰবাদীয়ে টাৰ্গেট বনাই লৈছে যেতিয়াই তেওঁলোকৰ কিবা এটা ডিমাণ্ড থাকে কিবা এটা মাং থাকে চৰকাৰৰ লগত কৰক বা যদি বৰ ডাঙৰ ডাঙৰ তেওঁলোকে উৎপাদ কৰিব পাৰে যদি ইচ্ছা কৰে কিন্তু কি মটৰ শ্ৰমিকক মাৰি পেলাই কিবা পাব নেকি গতিকে আমি স্পেচিয়েলি সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যন হৈ পেলাই যিটো DNLে যিটো কাম কৰিছে আমি কণ্ডেম কৰিছোঁ আৰু এইটো বিষয় লৈ পেলাই ক'ব বিচাৰিছোঁ এনেকুৱা দুৰ্ঘটনা পুনৰবাৰ যাতে যেন বৃদ্ধি নহয় আৰু ৰক্ষণ কৰিব পাৰে চৰকাৰে আমি আবেদন কৰিব বিচাৰিছোঁ চৰকাৰে কঠোৰ হাতেৰে দমন কৰক এই উগ্ৰবাদীসকলক আৰু অসমৰ পৃষ্ঠভূমিৰ পৰা উৎখাত কৰি ৰাখিব বুলি আমি আবেদন কৰিব বিচাৰিছোঁ দ্বিতীয় কথা হ'ল মটৰ শ্ৰমিকক যিটো তেওঁলোকে আজি নিজৰ লাইফ হেৰাব লগা হ'ল আজি আমি নিজৰ কেইজনী মাতৃসকলে নিজৰ সন্তান হেৰাব লগা হৈছে আৰু ইয়াতে দুখৰ কথা একোৱেই নাই কিন্তু আমি যিটো ডিমাণ্ড ৰাখিছিলোঁ সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যন হৈ পেলাই 15 লাখ টকাকৈ প্ৰদান পাব লাগে কিন্তু মাত্ৰ 5 লাখৰে আমি খৰ পাইছোঁ আমি এই বিষয় লৈ পেলাই অকণমান গভীৰ হ'বলৈ বাধ্য কিন্তু চৰকাৰে 5,000 টকা এজন শ্ৰমিকৰ কি মূল্য নেকি এইটো ডাঙৰ কথা এজন মটৰ শ্ৰমিক লাগিলে তেখেতে অটো চলাওক বা ট্ৰাক চলাওক লাগিলে বাছে নচলাওক কিয় কি তেখেতৰ জীৱনৰ মূল্য 5 লাখ নেকি আমি ক'ব বিচাৰিছোঁ মিনিমাম 15 লাখ দিব লাগিব চৰকাৰে আৰু এখন ঘটনা মাত্ৰ কাৰ্বি ডিমা হাছাওত নহয় অসমৰ বিভিন্ন কিকেন কৰ্ণত হৈ আছে ঘটনাটো আৰু চৰকাৰে কিয় নিমাত প্ৰসাৰণ আছে ক'ত আজি যিটো যোৱা বছৰ 14 নৱেম্বৰ 1920 অৰুণাচল প্ৰদেশত ধ্ৰুৱ পাঠকক যিটো নিৰ্মমভাৱে হত্যা কৰা হৈছিল তেওঁ মুখত গুলিয়াই মৰা হৈছিলে মাত্ৰ ট্ৰাকৰ টায়াৰ ব্লাষ্ট হৈছিল এই ৰিপেয়াৰ কৰাৰ সময়ত আহি পেলাই তেওঁ ডাইৰেক্ট কৈছে তুমি কিয় গাড়ী এৰাই দিয়া ৰাস্তালৈ যোৱা খালী কৰা তেওঁ কৈছে মই গাড়ী টায়াৰ ব্লাষ্ট মাৰিছে মাত্ৰ গাড়ী ঠিক কৰোঁ মানে কওঁতেই তুমি মোক লাগি আছা মুখত গুলিয়াই মৰালে আৰু তেওঁ এনেকৈ ডেপুটি কমিশ্যনাৰ অফ ধেমাজি তেওঁ নিজে মোৰ সন্মুখত মই নিজে কৈছোঁ দিয়ে কৈছে আৰে আপোনালোকক মই কৈ আছোঁ 15 ভিতৰত দিম মই যে 15 নালাগে ছাৰ অফিচিয়েল কামত সময় লাগিব পাৰে 45 ডেজ লগ টাইম 45 দিন দিয়া হৈছিল কিন্তু আজি ছমাহ খুলি গ'ল 1 পইচা এইবোৰ পৰিয়ালে পোৱা নাই ইয়াতকৈ বিষয় ডাঙৰ দুখৰ কথা কি হ'ব পাৰে গতিকে মই ক'ব বিচাৰিছোঁ চৰকাৰৰ ক'ৰবাত ভুল আছে ভ্ৰান্তি আছে তেওঁলোকে ক'ৰবাত কামত মানে নেগলেঞ্চি কৰি আছে তাত এজন শ্ৰমিক মৰিছিল সেইকাৰণে একো আজিলৈকে দিয়া নাই কিন্তু ডিমা হাছাওত যে 5জন মৰিলে 5 লাখ টকাকৈ 3 দিনৰ পিছত দিব লগা হ'ল কাৰণটো কি সেইজন মানে শ্ৰমিক নহয় নেকি আমাৰ কাৰণে অসমৰ বিভিন্ন কোণত কিয় নহওক যিকোনো ড্ৰাইভাৰ হওক ট্ৰাক হওক অটো হওক টেক্সিৰে হওক প্ৰাইভেট কাৰৰ ড্ৰাইভাৰ নহওক কিয় বাছৰ ড্ৰাইভাৰ কিয় নহওক কিয় তেওঁলোকৰ ওপৰত যদি এনেকুৱা অত্যাচাৰ কৰে তেওঁলোকক যিটো হাজিৰা গভৰ্ণমেণ্ট উইদিন 15 ডেজ দিয়া হ'ব লাগিব আৰু এইটো দাবী কৰিছোঁ আৰু এনেকৈ 2 লাখ 4 লাখ 5 লাখ টকা দি পেলাই মানুহক মানে এই বেংকৰ কৰাৰ চেষ্টা নকৰক চৰকাৰে উপযুক্ত দিয়া ব্যৱস্থা ৰাখক সেইটো আমি কামনা কৰিছোঁ আৰু আমাৰ বিশেষভাৱে আবেদন যিটো অসমৰ ভিত্তিত এই প্ৰকাৰ দুৰ্বৃত্তি যিটো আছে এইবিলাক উৎখাত কৰাৰ প্ৰচেষ্টা কৰক এইটো আমি আন্তৰিকতাৰে আবেদন কৰিব বিচাৰিছোঁ আৰু আমি যিমান পাৰোঁ সহায় কৰিম চৰকাৰক আৰু চৰকাৰ বিৰোধী আমি নহয় কিন্তু চৰকাৰে আমাৰ হৈ অকণমান দৃষ্টি দিয়ক 3 নম্বৰ কথা হ'ল আজি যদি সামাজিক সুৰক্ষা আইন মটৰ শ্ৰমিক ওপৰত ইমপ্লিমেণ্ট কৰি দিয়া হ'লেহেঁতেন আজি 5 লাখৰ দোকান আছিলে তাতে 7 লাখ পালেহেঁতেন আসাম চৰকাৰে আমি বাৰে বাৰে মেমোৰেণ্ডাম দিছোঁ মটৰ শ্ৰমিকৰ কাৰণে কিয় কৰিব পৰা নাই আজি গভৰ্ণমেণ্টে ৱেষ্ট বেংগলত দিব পাৰিছে সামাজিক সুৰক্ষা আইন তামিলনাডু দিব পাৰিছে উৰিষ্যা দিব পাৰিছে কৰ্ণাটক দিব পাৰিছে গভৰ্ণমেণ্টে আসাম দিব কিয় নোৱাৰে
শ্বৰ্টেজ বহুত ডাঙৰ কথা আছে 1% CSC উপকৰ কিয় লৈ আছে তেতিয়াহ'লে ৰোড ছেফটি নামত লৈ আছে কিন্তু এই চেম